ফাইনেলি মই পাই গ'লোহি মোৰ মামাৰ ঘৰ। এয়া তাত ধুনীয়া ধুনীয়া ফুলৰ নাজাৰা চাই ভাল লাগি গৈছে। ৰাতিপুৱাই চাওক আপোনালোকক, এয়া মোৰ মামী, সৰু মামী দেই, এয়া মোৰ সৰু মামী দেই। ফুলনিখিনি বৰ ধুনীয়া লাগিছে। ইয়া কয় নহয় বোলে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। এইটো হৈছে আমাৰ এইটো একমাত্ৰ লতা বাৰীত, এইটো এই ডাঙৰ মামা একে কনিষ্ঠ দেই, একে কনিষ্ঠ। নমস্কাৰ, গুড মৰ্ণিং, সুপ্ৰভাত সকলোকে জনাইছোঁ। আৰু মই এতিয়া যাবলৈ ওলাইছোঁ মামাৰ ঘৰলৈ। গতিকে আপোনালোকে মোৰ লগত বহি থাকক আৰু ভিডিঅ'টো পোৱালৈকে হয়তো সন্ধিয়া 7 বাজিব পাৰে। গতিকে আপোনালোকে অপেক্ষা কৰিব আৰু মোৰ লগত ব'লক এতিয়া আমি গৈ থাকোঁ লাহে ধীৰে। হেলমেটটো লগাই লওঁ। মই এতিয়া হেলমেটটো লগাই লওঁ, ছেফটি গাৰ্ড। এতিয়া আমি লাহেকৈ উঠি দিওঁ আৰু ফাইনেলি আমাৰ যাত্ৰা আৰম্ভ হৈছে। আমি আৰম্ভ কৰি গৈ আছোঁ গোৱাৰ দিশত, লাহে ধীৰে আগবাঢ়ি গৈ আছোঁ। এতিয়া আমি গৰৈ মাৰি তিনিআলি পাম। SSB তিনিআলি। মই এতিয়া আপোনালোকক লৈ গৈ আছোঁ এয়া GIIT এফালেদি যায়।
এতিয়া তেজপুৰ মেডিকেল কলেজ। এয়া মই দেখাইছোঁ আপোনালোকক তেজপুৰ মেডিকেল কলেজ। চাওক আপোনালোকে, এইখন হৈছে তেজপুৰ মেডিকেল কলেজ। বন্ধুসকল, ফাইনেলি আমি আহি মামাৰ ঘৰ এই পাওঁ আৰু এই পাই গ'লোহি। আপোনালোকে দেখিছে, এইখনে মোৰ মামাৰ ঘৰ, এইখনে হৈছে মোৰ মামাৰ ঘৰ। চ' দোকানখন খুলি দিবা নেকি অকণমান? বন্ধুসকল, ফাইনেলি মই পাই গ'লোহি মোৰ মামাৰ ঘৰ। এয়া তাত ধুনীয়া ধুনীয়া ফুলৰ নাজাৰা চাই ভাল লাগি গৈছে ৰাতিপুৱাই। চ' মই এতিয়া পাই গ'লোহি। এয়া আমাৰ মামাৰ ঘৰ দেই, আহক। So finally মই আপোনালোকক চিনাকি কৰি দিবলৈ আহিছোঁ। আহক আপোনালোকক, এয়া মোৰ মামী, সৰু মামী দেই, এয়া মোৰ সৰু মামী দেই। চ' এতিয়া এয়া মই মামাহঁতৰ ঘৰখন দেখাই দিওঁ অকণমান, তাৰপিছত আপোনালোকে চাই ল'ব দেই। কাৰণ মোৰ ভাইটি এটা আছে, ভণ্টিজনীয়েহে কাম কৰি আছে। চ' আহক দেখাই দিব অকণমান, ধুনীয়াই দিয়ক। এয়া ইয়াতে পঢ়ে দেই, এয়া ইয়াতে পঢ়ি আছে। এজনী হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু এটা হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ, এবাৰ ফাইনেল দিব। চাওঁ আহক বাকীখিনি। ত' এয়া ঘৰ বনাই আছে, সম্পূৰ্ণ হোৱাকৈ নাই। ফালৰ পৰা এটা নাজাৰা দেখাই দিওঁ আপোনালোকক। এয়া বনাই আছে আৰু লাহে ধীৰে আৰু। তাৰপিছত মই আপোনালোকক, আমাৰ মামাই খেতি কৰে, চ' খেতিৰ গোটেইখিনি মই দেখাই দিম। গতিকে আপোনালোকে মোৰ লগত
চাই থাকক মোৰ মামাৰ ঘৰ। আকৌ পুনৰ দেখাই দিওঁ ফুলনিখিনি বৰ ধুনীয়া লাগিছে। ইয়াক কয় নহয় বোলে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। এইটো হৈছে মোৰ সৰু মামাৰ ঘৰ। এতিয়া মই আপোনালোকক লৈ যাম ডাঙৰ মামাৰ ঘৰলৈ। আহক ব'লক। এইখন গাঁৱতে মই সৰুৰ পৰা ডাঙৰ হৈছিলোঁ, গতিকে এতিয়া আগতকৈ বহুত পৰিৱৰ্তন হৈ গ'ল। আহক, এয়া মোৰ ডাঙৰ মামাৰ ঘৰ। বিশেষ ধনী নহয়। ঐ মামী, ঐ নাই নেকি? এইটো হৈছে আমাৰ এইটো একমাত্ৰ লতা বাৰিচ। এইটো এই ডাঙৰ মামা একে কনিষ্ঠ দেই, একে কনিষ্ঠ, এই ডাঙৰ মামাৰ কনিষ্ঠ। ঘৰ মুচিছে নেকি? নাই লাইনটো গ'ল, নহ'লে নাহো শুকালে হয়। চব বন্ধুসকল, এয়া মোৰ ডাঙৰ মামী দেই, এই ডাঙৰ মামী। নমস্কাৰ দি দিয়ক। নমস্কাৰ, ময়ে দি দিছো দেই নমস্কাৰ। এই ডাঙৰ মামী এতিয়া আহক। মই ৰুটি বনানে? এইটো আমাৰ একে এইটো পলাইছে দেই। আপোনালোকক প্ৰথমতে চিনাকি দিছিলো, এইটো মোৰ ভাইটি, সৰু ভাইটি, অৰ্থাৎ ডাঙৰ মামাৰ একেবাৰে কনিষ্ঠ পুত্ৰ। চ' বন্ধুসকল, মোৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, সেয়ে মই ভাবিছোঁ এইখিনিতে সামৰণি মাৰি থৈছোঁ। আৰু নেক্সট পাৰ্ট 2 হিচাপে এটা মই বনাম ইয়াৰ পিছৰ হেৰিখিনি। চ' গতিকে আপোনালোকে চাই থাকক মোৰ লগত। চ' বন্ধুসকল, আমাৰ সমাজৰ পৰা বিলুপ্ত প্ৰায় হোৱা বস্তু এটা মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ, গতিকে আপোনালোকে চাওক মোৰ লগত। এইটো হৈছে ভঁৰাল ঘৰ দেই। এয়া চাওক, মই অকণ দূৰৰ পৰা দেখাম। এইটো হৈছে অকণমান, এইটো হৈছে আমাৰ ভঁৰাল ঘৰ। মামাৰ ভঁৰাল ইয়াতে ভৰাই থৈ দিয়ে। মামাৰ ভঁৰাল ইয়াতে ভৰাই ভৰাই থৈ দিয়ে। এতিয়া খুলিব নোৱাৰি, ধান ভৰাই থৈছে। চ' আমাৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, সেয়েহে মই এইখিনিতে সামৰণি মাৰিছোঁ। আৰু পৰৱৰ্তী এটা পাৰ্ট হিচাপে মই আপোনালোকক উলিয়াই দেখাম। চ' তাত আপোনালোকে চাওক মামাহঁতৰ ঘৰৰ বাকীখিনি পৰিৱেশ আৰু গাঁওখনৰ বিষয়েও মই ক'ম। চ' মোৰ লগতে আপোনালোকো চাই থাকক মামাৰ গাঁও।